ফ্ৰেণ্ডছ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বৰ্তমান আহিছোঁ হৰণবিল পাৰ্কলৈ। আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ অকণমান। এয়া কিমান ধুনীয়া পৰিৱেশ, সঁচাকৈ ইয়ালৈ আহি বিৰাটেই ভাল লাগিছে। সদায় ভাবি থাকোঁ আহিম কিন্তু আজি মিলি গ'ল। আজি আহি গ'লোঁ। ব'লকচোন আপোনালোকক পাৰ্কখন এবাৰ ধুনীয়াকৈ দেখাওঁ। এয়া মেইন গেটখন কি সুন্দৰভাৱে অংকন কৰিছে, খুব ভাল লাগিছে। হাতী, ঘোঁৰা, চৰাই ঠোঁট, সঁচাকৈ ইমান ধুনীয়া লাগিছে, দেখিছেনে? এয়া ভিতৰৰ ফালে সোমাই গৈ আছে। চাৰিওফালে সেউজীয়া পৰিৱেশ, কি সুন্দৰ, সঁচাকৈ বিৰাটেই ভাল লাগিছে। আৰু সেইটো বাঁহৰ ঘৰ, তাতে বোলে কনফাৰেন্স হল বুলি কৈছে ইয়াৰ মানুহসকলে। বিৰাট ধুনীয়া এটা পৰিৱেশ। এইফালেও এটা ঘৰ আছে। সেয়াকে খেলিবলৈ পাই বিৰাটেই ফূৰ্তি। আজি উলিয়াই আনিছোঁ বহুত দিনৰ মূৰত। সঁচাকৈ এইবিলাক ল'ৰা ছোৱালীয়ে বিৰাটেই ভাল পায়। এয়া পপিয়েও জুলিবলৈ লৈছে, জোলা। সঁচাকৈ বিৰাটেই ভাল লাগিছে। এইবিলাক দেখিছেনে কিমান ধুনীয়াকৈ কুণ্ডত কাটি আপোনাৰ হাতী, ঘোঁৰা আৰু মানুহৰ মূৰ্তি কেনেদৰে তৈয়াৰ কৰি থৈছে, বিৰাটেই ধুনীয়া। চাৰিওফালে সেউজীয়া পৰিৱেশ, তাৰ মাজত ফুল, কিমান ধুনীয়া, কিমান ধুনীয়াকৈ মানে আঁকি থৈছে নহয়। গড় এইফালে, সঁচাকৈ বিৰাটেই ভাল লাগিছে নহয়, বিৰাট ধুনীয়া লাগিছে। ইমান ধুনীয়া পৰিৱেশ, কি ক'ম আৰু। নগাঁৱৰ পৰা আহোঁতে গুৱাহাটী ৰোডত আমচৈ পাৰ হৈয়ে ৰাস্তাৰ কাষতে দেখিবই হৰ্ণবিল পাৰ্ক। তাতেই আহিব, সঁচাকৈ বিৰাটেই ধুনীয়া। এইটো ৱাটাৰ পল আছিলে, কিন্তু এতিয়া বন্ধ কৰি থৈছে। বিৰাট ধুনীয়া লাগিছে সঁচাকৈ, কি ক'ম আৰু। চাৰিওফালে খালি সেউজীয়া ফুল, ইমান ধুনীয়াকৈ গেটখন চাওকচোন, কিমান ধুনীয়াকৈ গছটোৰে আছে। বিৰাটেই ধুনীয়া লাগিছে, সঁচাকৈ বহুত ভাল লাগিছে দেই। তাতে বিৰাট ধুনীয়াকৈ ফুল সজাই থৈছে।
আজি ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো দবাই দিব